নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ 2026 চনৰ নতুন বছৰৰ জানুৱাৰী মাহত কোনকেইটা ৰাশি জাতক জাতিকা কপাল ফুলিব। চাকৰি ব্যৱসায় প্ৰেমৰ ক্ষেত্ৰত কেৰিয়াৰৰ ক্ষেত্ৰত স্বাস্থ্য গাড়ী ধন শিক্ষা ভৱিষ্যত আৰু বিবাহৰ ক্ষেত্ৰত ভাল আৰু কোনকেইটা ৰাশি জাতক জাতিকা চাকৰি ব্যৱসায় বিবাহ কেৰিয়াৰ ভালপোৱাত 2026 চনৰ নতুন বছৰত জানুৱাৰী মাহত সমস্যাই দেখা দিব, সেই ৰাশি জাতক জাতিকাৰ বাবে আজি মই তোমালোকৰ আগত এই ভিডিঅ'টো লৈ আহিছোঁ। আজি মোৰ এই ভিডিঅ'টো তোমালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা, সকলোখিনি কথা জানিব পাৰিবা। মহাদেৱে তোমালোকৰ মনৰ আশা তোমালোকে ভবামতে পূৰণ কৰিব। ধন্যবাদ। যদি আপুনি মহাদেৱৰ কিবা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি ছাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টোত 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 ছাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সকলোৱে। কোনো ছাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবামতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। বিশেষ বন্ধু বা সহকৰ্মীৰ সৈতে এখন বৈঠক হ'ব আৰু গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত এক ফলপ্ৰসূ বাৰ্তালাপ হ'ব। আপোনাৰ জানুৱাৰী মাহত নতুন বছৰত আপোনাৰ বন্ধু বান্ধৱীৰ লগত আপুনি কথা পাতিব পাৰিব বুলি কৈছে আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত বৈঠক হ'ব বুলি কৈছে। দিনটো আৰম্ভণিতে কিছুমান অসুবিধা হ'ব, কিন্তু আপুনি আপোনাৰ আত্মবিশ্বাস আৰু সংকল্পৰ জৰিয়তে তেওঁলোকৰ সমাধানো সহজে বিচাৰি পাব। আপোনাৰ জানুৱাৰী মাহত দিনটো আৰম্ভণিতে আপোনাৰ কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু সেই সমস্যাটো আপোনাক নিজেই সমাধান কৰিবলৈ কৈছে। ঘৰৰ এজন সদস্যৰ স্বাস্থ্য বিষয়ে চিন্তা থাকিব আৰু ইয়াৰ বাবে আপোনাৰ কিছুমান কাম বাধাগ্ৰস্ত হ'ব। আপোনাৰ ঘৰৰ ব্যক্তিৰ বাবে স্বাস্থ্যৰ চিন্তা থাকিব বুলি কৈছে আৰু আপোনাৰ জানুৱাৰী মাহত নতুন বছৰত আপোনাৰ কামৰ বাধা সৃষ্টি হ'ব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। আপুনি এজন প্ৰিয়জনক লগ পাব। একেই সময়তে অনলাইনৰ জৰিয়তে ঘৰত এটা নিৰ্দিষ্ট সামগ্ৰীৰ বাবে বজাৰ কৰিব পাৰে। এই সময় গ্ৰহটো পৰিবহণ অতি অনুকূল। আপোনাৰ জানুৱাৰী মাহত আপুনি প্ৰিয়জনক আপোনাৰ ভালপোৱা প্ৰেয়সীক আপুনি নতুন বছৰত লগ পাব পাৰে বুলি কৈছে আৰু বজাৰ কৰিবলৈ যাব পাৰিব বুলি কৈছে। এই সময়ত গ্ৰহ পৰিৱেশন ভাল বুলি কৈছে। আপোনাৰ কামৰ প্ৰতি আপোনাৰ উৎসাহে নিশ্চিতভাৱে আপোনাক সফলতা প্ৰদান কৰিব। আপোনাৰ কামৰ প্ৰতি আপুনি জানুৱাৰী মাহত যি কাম কৰে নতুন বছৰত আপুনি সেই কামটোত সফলতা পাব বুলি কৈছে। সম্পৰ্কটো মিঠা ৰখাত আপোনাৰ অৱদান অপৰিহাৰ্য। আপোনাৰ সম্পৰ্কটো মিঠা ৰাখিবলৈ কৈছে জানুৱাৰী মাহত। ভালপোৱা প্ৰেয়সীসকলৰ কথা কৈছোঁ। খৰখেদাকৈ ভুল সিদ্ধান্ত ল'লে সমস্যা হ'ব পাৰে। আপুনি খৰখেদাকৈ যদি সিদ্ধান্ত লয় আপোনাৰ জানুৱাৰী মাহত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে বৃষভ ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। সামাজিক আৰু পেছাদাৰী দুয়ো ধৰণে আপোনাৰ অৱদান থাকিব। আপুনি সামাজিক অনুষ্ঠানত জানুৱাৰী মাহত অৱদান কৰিব পাৰিব বুলি কৈছে। আপুনি এটা নিৰ্দিষ্ট কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে সজ্জিত কৰিবলৈ সক্ষম হ'ব। আপুনি নিৰ্দিষ্ট কাম জানুৱাৰী মাহত আপুনি কৰিব পাৰিব বুলি কৈছে। আপোনাৰ ওচৰৰ এজন ব্যক্তিৰ সৈতে এখন বৈঠক হ'ব আৰু গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনাও হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত জানুৱাৰী মাহত বৈঠক হ'ব বুলি কৈছে আৰু আপুনি জানুৱাৰী মাহত আলোচনা কৰিব পাৰিব বুলি কৈছে। আপোনাৰ ফাইল আৰু নথিপত্ৰ সম্পূৰ্ণ কৰি ৰাখিব। আপোনাৰ ফাইল আৰু নথিপত্ৰ জানুৱাৰী মাহত আপোনাক সম্পূৰ্ণ কৰি ৰাখিবলৈ কৈছে। অন্যথা জৰিমনা সদৃষ্ট পৰিস্থিতি হ'ব পাৰে। অন্যথা আপুনি জৰিমনা জানুৱাৰী মাহত ভৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। যিকোনো সমস্যাত শান্তিপূৰ্ণভাৱে সমাধান বিচাৰিবলৈ চেষ্টা কৰক। আপোনাৰ যদি সমস্যাৰ সৃষ্টি হয় আপুনি জানুৱাৰী মাহত সমস্যাটো চেষ্টা কৰিবলৈ কৈছে, মীমাংসা কৰিবলৈ, সমাধান কৰিবলৈ। অৱশ্যে এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱা আৰু পথ প্ৰদৰ্শন কৰিলে বহুতো সমস্যা সমাধান হ'ব। আপুনি গুৰুত্বপূৰ্ণ ব্যক্তিক
আপুনি জানুৱাৰী মাহত লগ পাব পাৰে বুলি কৈছে আৰু সমস্যা সমাধান কৰিব পাৰিব। আকৰ্ষণীয় আৰু তথ্যপূৰ্ণ তথ্যও প্ৰাপ্ত কৰা হ'ব। সামগ্ৰিকভাৱে দিনটো ভাল হ'ব। আপোনাৰ জানুৱাৰী মাহত দিনটো পাৰ হ'ব আজি দিনটোৰ দৰে। আপোনাৰ দিনটো ভালে কুশলে নতুন বছৰত পাৰ হ'ব বুলি কৈছে। বিত্তৰ সৈতে সম্পৰ্কিত যিকোনো কাম সাৱধানে কৰিব। আপুনি বিত্তৰ সৈতে কাম কৰে যিকোনো কাম আপোনাক জানুৱাৰী মাহত সাৱধানে কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। এই সময়ত আৱেগিকতাৰ পৰিৱৰ্তে চতুৰতাৰে আৰু বিচক্ষণতাৰে কাম কৰক। এই সময়ত আপোনাক চতুৰতাৰে আৰু বিচক্ষণতাৰে জানুৱাৰী মাহত কাম কৰিবলৈ কৈছে। আপোনাৰ ব্যক্তিত্ব আৰু জীৱনশৈলীৰ প্ৰতি অধিক সচেতন হোৱাটো আনসকলৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। এইটো এটা আবদ্ধ কাম সম্পূৰ্ণ কৰা সঠিক সময়। আপোনাৰ আবদ্ধ কাম কৰিব পাৰিব বুলি কৈছে জানুৱাৰী মাহত। সময় ভাল বুলি কৈছে। ধন সম্পৰ্কীয় লেনদেন সম্পৰ্কে আপোনাৰ সৈতে প্ৰবঞ্চনা কৰা পৰিস্থিতি আছে। সেয়েহে আপুনি যিকোনো আঁচনি ৰূপায়ণ কৰাৰ আগতে ঘৰৰ সদস্যসকলৰ পৰামৰ্শও ল'ব লাগিব। আপুনি যিকোনো টকা পইচা লেনদেন কৰে, আঁচনি ৰূপায়ণ কৰে, আপুনি ঘৰৰ সদস্যসকলৰ পৰামৰ্শ লৈহে জানুৱাৰী মাহত আপোনাক নতুন বছৰত পৰামৰ্শ লৈহে সদস্যসকলক আপোনাক ৰূপায়ণ কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। কিছুমান গুৰুত্বপূৰ্ণ পাৰিবাৰিক বিষয়ৰ ওপৰত আলোচনা হ'ব। আপোনাৰ গুৰুত্বপূৰ্ণ পাৰিবাৰিক বিষয়ৰ ওপৰত জানুৱাৰী মাহত আলোচনা হ'ব বুলি কৈছে। যদি ভূমি সম্পৰ্কীয় কামত বিনিয়োগ কৰা কোনো পৰিকল্পনা চলি আছে, পৰিস্থিতিবোৰ ইয়াৰ ৰূপায়ণৰ বাবে অনুকূল। আপুনি ভূমি সম্পৰ্কীয় কামত আপুনি ৰূপায়ণ কৰিব পাৰিব বুলি কৈছে। পৰিস্থিতিবোৰ ভাল বুলি কৈছে। বিদেশলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু ভাল খবৰ পাব পাৰে। যিসকলে বাহিৰত কাম কৰিবলৈ যাম বুলি ভাবিছে নতুন বছৰৰ জানুৱাৰী মাহত তেওঁলোকে যাব পাৰে বুলি কৈছে। ভাল খবৰ আহিব বুলি কৈছে কামত। কিন্তু কেতিয়াবা আপোনাৰ চিন্তাত অহংকাৰ আৰু সংকীৰ্ণতাৰ দৰে নেতিবাচক বস্তুবোৰো পৰিয়ালৰ সদস্যসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ অহংকাৰ আপোনাক জানুৱাৰী মাহত অহংকাৰ কৰিবলৈ কোৱা নাই, নহ'লে পৰিয়ালৰ সদস্যৰ লগত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে জানুৱাৰী মাহত। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। আপোনাৰ বন্ধুত্বপূৰ্ণ কামত কিছু সময় অতিবাহিত কৰিলে আপুনি মানসিক আৰু শাৰীৰিকভাৱে ইতিবাচক অনুভৱ কৰিব। আপোনাৰ বন্ধুত্বপূৰ্ণ কামত আপোনাক কিছু সময় জানুৱাৰী মাহত কটাবলৈ কৈছে। স্থবিৰ কাম এটা সম্পূৰ্ণ হোৱা যুক্তিসংগত সম্ভাৱনা আছে। স্থবিৰ কাম এটা আপুনি নতুনকৈ কৰিব পাৰিব বুলি কৈছে নতুন বছৰত। সামাজিক কাৰ্যকলাপতো আপোনাৰ এক বিশেষ অৱদান থাকিব আৰু সন্মানো লাভ কৰা হ'ব। আপুনি সামাজিক অনুষ্ঠানত আপোনাৰ অৱদান থাকিব বুলি কৈছে জানুৱাৰী মাহত আৰু আপোনাৰ সন্মান থাকিব বুলি কৈছে। চুবুৰীয়াৰ সৈতে কোনো বিতৰ্কত জড়িত নহ'ব। আপোনাৰ ওচৰ চুবুৰীয়া মানুহৰ লগত বিতৰ্কত জড়িত হ'বলৈ কোৱা নাই জানুৱাৰী মাহত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। দিনটো অতি ব্যস্ত ৰুটিন হ'ব। আপোনাৰ দিনটো ভাল হ'ব বুলি কৈছে, ব্যস্ত হ'ব বুলি কৈছে জানুৱাৰী মাহত দিনটো। আধ্যাত্মিক কাৰ্যত কিছু সময় অতিবাহিত কৰি আপুনি মানসিক শান্তি আৰু সান্তনা লাভ কৰিব। আপুনি আধ্যাত্মিক কাৰ্যত আপুনি মানসিক শান্তি পাব বুলি কৈছে জানুৱাৰী মাহত। যদি কোনো চৰকাৰী কাম আবদ্ধ হৈ থাকে তেন্তে আপুনি ইয়াৰ প্ৰতি মনোযোগ দিব লাগিব। আপুনি চৰকাৰী কামৰ প্ৰতি কাম কৰি আছে জানুৱাৰী মাহত, চৰকাৰী কামৰ প্ৰতি আপোনাক মনোযোগ দিবলৈ কৈছে। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপুনি নিশ্চিতভাৱে সফলতা পাব বুলি কৈছে জানুৱাৰী মাহত কাম কৰিলে। আবেলি পৰিস্থিতি কিছু পৰিমাণে বিৰূপ হ'ব পাৰে। জানুৱাৰী মাহত আপোনাৰ আবেলি পৰিস্থিতি বিৰূপ হ'ব পাৰে বুলি কৈছে বৃশ্চিক ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। গোটেই দিনটো কিছুমান ভাল খবৰ পোৱাৰ লগে লগে সুখী হ'ব। আপোনাৰ দিনটো ভাল খবৰ আহিব পাৰে বুলি কৈছে আৰু সুখী হ'ব বুলি কৈছে জানুৱাৰী মাহৰ নতুন বছৰত। পূৰ্বৱৰ্তী পৰিকল্পনা এটা ৰূপায়ণ কৰা এইটো সঠিক। আপুনি পূৰ্বৱৰ্তী পৰিকল্পনা এটা ৰূপায়ণ কৰিব পাৰিব বুলি কৈছে। সময় ভাল বুলি কৈছে জানুৱাৰী মাহত। শিক্ষাৰ্থীসকলে তেওঁলোকৰ এটা প্ৰকল্পত সফলতা লাভ কৰিব। পঢ়া শুনা শিক্ষাৰ্থীসকলে প্ৰকল্পত সফলতা পাব বুলি কৈছে জানুৱাৰী মাহত। ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ নিৰ্দেশনা আৰু মৰমৰ সৈতে ঘৰখনত এক মনোৰম পৰিৱেশ থাকিব। আপোনাৰ ঘৰখনৰ জ্যেষ্ঠ বয়োজ্যেষ্ঠসকলক আপুনি আশীৰ্বাদ পাব বুলি কৈছে নতুন বছৰত জানুৱাৰী মাহত আৰু ঘৰখনত আনন্দ ফূৰ্তি পৰিৱেশ থাকিব বুলি কৈছে। অৰ্থনৈতিক বিষয়ত অতি সাৱধান হ'ব। আপোনাক অৰ্থনৈতিক বিষয়ত অলপ সাৱধানে চলিবলৈ কৈছে জানুৱাৰী মাহত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। দিনটো আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক হৈ সিদ্ধান্ত লোৱা দিন। ই আপোনাক আপোনাৰ কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰিবলৈ অনুমতি দিব। আপোনাৰ দিনটো জানুৱাৰী মাহত আপুনি যি কাম কৰে আপোনাক কাম সৰ্বশ্ৰেষ্ঠ উপায়েৰে অনুমতি দিব বুলি কৈছে কাম কৰাত জানুৱাৰী মাহত। আপুনি কামটো কৰিব পাৰিব বুলি কৈছে।
আজি সম্পত্তি বা ইয়াৰ সৈতে সম্পৰ্কিত যিকোনো স্তব্ধ বিষয় সমাধান কৰিব পাৰি, গতিকে চেষ্টা কৰি থাকক। আপোনাৰ সম্পত্তি লৈ যদি আপুনি কাম কৰিম বুলি ভাবিছে, জানুৱাৰী মাহৰ নতুন বছৰত আপুনি কৰিব পাৰে বুলি কৈছে। আপোনাক চেষ্টা কৰি থাকিবলৈ কৈছে এতিয়াৰ পৰাই। শিশু বা পৰিয়ালৰ সদস্য নেতিবাচক কাৰ্যকলাপ চিনাক্ত হোৱাৰ বাবে কিছু উচ্ছেদ হ'ব। আপোনাৰ শিশুৰ বাবে আপোনাক কিছু উচ্ছেদ হ'ব বুলি কৈছে পৰিয়ালৰ সদস্যৰ লগত জানুৱাৰী মাহত। কিন্তু সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। আপোনাক সমস্যাটো শান্তিপূৰ্ণভাৱে আপোনাক জানুৱাৰী মাহত আপোনাক সমাধান কৰিবলৈ কৈছে, আপোনাক চেষ্টা কৰিবলৈ কৈছে জানুৱাৰী মাহত মকৰ ৰাশি ব্যক্তিসকলক। পুনৰ নতুন এটা ভিডিঅ' লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব, তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।